আমাৰ ইয়াৰ পৰা মোৰ থানা এৰিয়াৰ পৰা যিখিনি ল'ৰা মেট্ৰিক পাছ হাই ছেকেণ্ডেৰী পাছ কৰিছিলে তেওঁলোকক মই মোৰ ফালৰ পৰা সৰু উপহাৰ এটা দিছিলোঁ আৰু সেইদিনাখনে মিটিং আছিলে ইয়াতে এইটো জেগাতে সেইটো মই ভাবিলোঁ তই মাহত সামৰণি মাৰিলোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ যোগদান কৰাৰ কাৰণে। থেংক ইউ। স্কুলত আমি বহুত আগবাঢ়িব পাৰোঁ আৰু পৃথিৱীখন ঘূৰাৰ এটা ৰাস্তাই হৈছে স্পৰ্টছৰ কাৰণে কেতিয়াও বাধা আহিব নোৱাৰে আৰু স্পৰ্টছৰ কাৰণে কেতিয়াও জীৱনত মানে সেই বাধাক নেওচি আমি উলিয়াব লাগে আৰু স্পৰ্টছমেন আজিৰ এই ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা মাৰাথন দৌৰ প্ৰতিযোগিতা প্ৰথম স্থান অধিকাৰ কৰা মৰিগাঁও জিলাৰ পৰা অহা শ্ৰী কমল দাসৰ নামটো এনাউন্স কৰি খুব ভাল পাইছোঁ আৰু তেখেতক আমি এই অস্থায়ী মঞ্চত আহি গ্ৰহণ কৰিবলৈ হৈছে কমল দাস মৰিগাঁও মামত ৰাজ মামত এমনো কৰে প্ৰথম স্থান অধিকাৰ কৰিছে তেখেতৰ কাৰণে জোৰদাৰ তালি মাৰিছে। এতিয়া মোক কৰিবি এইবাৰ ভালকে হা কেমেৰা ধৰিছে কিয় যাম ন যাম এইফালে যাম মুলি উঠা উঠিব আগত যাম টকা দিছে গতিকে তেখেতৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। ইয়াৰ পিছত অতি আনন্দিৰে মই আনন্দিত হৈ এনাউন্স কৰিব বিচাৰিছোঁ শফিকুল ইছলাম যিজনে দ্বিতীয় স্থান অধিকাৰ কৰিছে। তেওঁ আহিছে ছয়গাঁৱৰ পৰা। শফিকুল ইছলাম তেখেতৰ খেলুৱৈ জীৱনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে। তৃতীয় স্থান অধিকাৰ কৰিছে লাচি তুৰাং। আৰু শফিকুল ইছলাম দ্বিতীয় স্থান অধিকাৰ কৰা তেখেতক ৩,০০০ টকা নগদ ধন পুৰস্কাৰ হিচাপে দিয়া হৈছে। এইবাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিব অষ্টম স্থান অধিকাৰ কৰিছে ৰজ মাহমুদ মণ্ডল। এই মেডেল প্ৰদান কৰিছে আমাৰ লালপানী আৰক্ষী চকী ৰমজান আলী, চিন্টু ৰাজবংশী, কেতিয়াবাই হ'ল প্ৰাইজো ল'লোঁ ৪,০০০ টকা আৰু ট্ৰফি এটা। আৰু যিসকল মেডেল ফাৰ্ষ্ট পজিশ্যন পালোঁ। ফাৰ্ষ্ট এজন